সকলোলৈ নমস্কাৰ। আজি ছোৱালীৰ ডিমাণ্ডত বাটাৰ নান বনাবলৈ ওলাইছোঁ, একেবাৰে সহজভাৱে ঘৰুৱা ষ্টাইলত দেই। ব'লকচোন চাওঁ কেনেকৈ বনাওঁ। নানৰ বাবে ময়দা 1.5 কাপমান দিছোঁ, নিমখ, ৰিফাইন তেল, অকণমান চেনি আৰু দৈ এবাটিমান লৈ পেলাই ময়দাখিনি ধুনীয়াকৈ মঠি ল'ব লাগিব। আৰু দৈ বেছি যদি টান হৈ থাকে তেনেহ'লে ঠাণ্ডা পানী ল'লে হ'ল, গৰম পানী ল'ব নালাগে। আৰু এটা ধুনীয়া বেছি টান নহয়, অলপ ঢিলা হৈ থকা দৈ এটা বনাই ল'ব লাগিব। আৰু এয়া দৌটো হৈছেই। আৰু ইয়াৰ পিছত এখন কটন কাপোৰ ভিজাই লৈ সেইখন ঢাকি 20 মিনিটমানৰ কাৰণে ৰেষ্ট কৰিব দিব লাগিব। এয়া থৈ দিলোঁ। এতিয়া নান ৰেডি কৰোঁ দেই। এয়া হৈছে। আৰু ইফালে মই টাৱাখন বহাই দিছোঁ গৰম হ'বলৈ। আৰু অভেল চেপতে নানটো বনোৱা যায়, চেপৰ লগত কথা নাই, যোনে যেনেকৈ ভাল পায়। এয়া বেলি ল'লোঁ। ইয়াৰ ওপৰত কালজিৰা অলপমান ছটিয়াই দিলোঁ। আৰু এয়া পদিনা পাত অকণমান ছটিয়াই অকণমান বেলি দিম যাতে বস্তুটো লাগি ধৰে। আৰু এয়া ধুনীয়াকৈ তুলি লৈ ঠাণ্ডা পানী বেক চাইডটোত লগাই দিলোঁ। লগাই পেলাই টাৱাখনত দি দিম। এয়া লাহে লাহে ফুলি উঠিব 2 মিনিটমানৰ ভিতৰতে। এয়া প্ৰায় ফুলি উঠিছেই। এতিয়া আমি টাৱাখন ওলোটা কৰি পেলাই জুইত নানটো লাহে লাহে সেকি দিম যাতে গোটেই ছাইডটো সিজি উঠে। এয়া দেখিছেনে, বেছি সময় দিলে জ্বলি যাব, গতিকে অলপ অলপকৈ ঘূৰাই আৰু এয়া নান ৰেডি হৈ গ'ল। আৰু বাটাৰটো একদম মানে ভালকৈ লগাই পেলাই গৰমে লগাই থৈ দিব লাগে। এইখন ৰেডি হৈছেহি। আৰু বাকীকেইখনো বনাই লওঁ। বাকীকেইখনো ৰেডি কৰি লৈ একেই প্ৰচেছ। কোনোবাখন কিন্তু গোলো বনাইছোঁ দেই, চাৰ্কেল শ্বেপতো লাগে। গতিকে এয়া মোৰ নান ৰেডি হৈ গ'ল। আৰু এয়া পনীৰৰ লগত ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ বাবে। এয়া খাব আৰম্ভ কৰিছে দেই। বাকী কেনেকুৱা পালে জনাব দেই। ধন্যবাদ।